Hi friends, good evening. এতিয়া গোটেই অসমতে ৰাস মহোৎসৱ চলি আছে 26 তাৰিখৰ পৰা নৱেম্বৰৰ 26 তাৰিখৰ পৰা আৰম্ভ হৈছে মোটামুটি কিছুমান ঠাই শেষ হৈছে আমিও সৰু সৰু ঠাইবিলাকত চাইছো আজি আমি বেলেগ ঠাইলৈ যাম যেটো জায়গালৈ মানে যোৱাৰ ইচ্ছা বহুত সৰুৰ পৰা আছিল এতিয়ালৈ যাব পৰা নাছিল আজি আমি যাম পলাকবাৰীৰ ৰাখখন বহুতেই ফেমাস হয় সেইখনত বহুত মানুহৰ ভিৰ হয় শুনি আছো এইখনৰ বিষয়ে বিভিন্ন ধৰণৰ কথা শুনি আছো কিন্তু আজিলৈকে দেখি পোৱা নাই সেইকাৰণে আজি আমাৰ হয় সেইকাৰণে আজি আমি ফ্ৰেন্ডছ 5 জনে তাত চাবলৈ যাম ৰাখ চাবলৈ যাম মোটামুটি আমি হাজু হৈছো মোৰ লগত আছে এজন অনুপ হি মোৰ ঘৰলৈ আহিছে আমি দিও এতিয়া হাজু হৈ আছো আৰু বাকি তিনিজন ৰাস্তাত আছে মানে হিহঁতো আহি আছে হিহঁতৰ লগত একেলগে গাড়ী এখনত তেনেকৈ আমি পলাকবাৰীলৈ যাম তাত গৈ মানে কেনেকুৱা ধৰণৰ পলাকবাৰীৰ ৰাস হয় হেতু আমি চাম এয়া আমাৰ যাত্ৰা আৰম্ভ হ'ল ৰঙিয়াৰ পৰা মোৰ লগত আছে অনুপ এজন পংকজ গাড়ী চলাই আছে ভবেনে আৰু এজন প্ৰাঞ্জল আৰু এজন ভবেনৰ পৰা কিমানখিনি কিলোমিটাৰ হ'ব তাকে ইলি 53 মান হ'ব ভাই প্ৰায় ইয়াৰ পৰা মোটামুটি 65 কিলোমিটাৰ হ'ব তালৈকে দূৰত্ব গৈ আছো আমি তাত গৈ লগ পাম আমি আহি ধাৰাপুৰ ভাট্টাপাৰা পালোঁ আৰু মোটামুটি আমি 20 মিনিটমান যাব লাগিব 20 মিনিটমান গ'লে আমি পলাকবাৰী ৰাখ পাম এতিয়া আমি ইয়াতে অলপ মাজতে ৰখিছোঁ অলপ পিছত যাম আৰু মোটামুটি 10 মিনিটমান পিছত ইয়াৰ পৰা আমি ৰাওনা হ'ম পলাকবাৰী ৰাখলৈ আমি এতিয়া পলাকবাৰী ৰাখত সোমাম এই গেটখন আহি পাইছোঁ ৰাস্তাৰ মাজতে এখন গেট দিয়া আছে আৰু অকণমান আগত গৈ আমি ৰাখখন পাম প্ৰথমতে আমি গাড়ীখন পাৰ্কিং কৰি লওঁ পাৰ্কিং কৰি আমি ৰাখলৈ এইখিনি খোজকাঢ়ি যাম মাজত গৈ আছো কিমান আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পংকজ কেনেকুৱা লাগছে একদম মজা লাগছে মজা
একেবাৰে ওপৰত স্থিত কল্পনাৰ এখন স্থান গোলকধাম। এই গোলকধামতে বিষ্ণুৰ নিবাসস্থল, মানে ভগৱান শ্ৰীকৃষ্ণৰ নিবাসস্থল। আৰু তাৰ পৰা মৰ্তলৈ কেনেধৰণে ৰাসক ক্ৰীড়া আহিল, তাৰ এটা দীঘলীয়া কাহিনী আছে। মই সময়টো সুধি লৈছোঁ, গতিকে যিহেতু সময়টো অলপ কম, গতিকে মই সেইবিলাকলৈকে নাযাওঁ। মুখ্যতঃ ইয়াতে এখন লটাৰী খেল হৈ আছে। প্ৰথম পুৰস্কাৰ স্কৰ্পিঅ'খন আছে, দ্বিতীয়টো চাইছে। দাদা টুপিটোৰ দাম কিমান? হা 150 টকা টুপিটোৰ দাম। ট্ৰেইন আছে, ব্ৰেক ডেন্স আছে, সেইখিনি ঠাই পাইছোঁ। প্ৰত্যেকখনৰে টিকটৰ মূল্য বেলেগ বেলেগ। কেনেকুৱা টেষ্ট? মজা, হা বঢ়িয়া। খাই গ'লে দেখোন অনুপে খাই আছে। আৰু খাম, সেইটো সেই হ'ল। আৰু কি খাবা? কিবি আছে, বহুত কিবা নি আছে খাব লগা, সেইবিলাকো খাম। বঢ়িয়া। লাষ্টত আমি ঘৰত যোৱাৰ আগতেতো খামেই, গোটেই এতিয়া ৰাতি ভাত নাখাম আৰু ঘৰত।
সকলৰ কেনেকুৱা লাগিছে কোৱা পলাক বাৰীৰ ফাৰ্ষ্ট টাইম হৈছে কিন্তু বঢ়িয়া লাগিছে আমি বেলেগ ঠাইতে গৈছোঁ নলবাৰী বা হাউলিতো চাইছোঁ পলাকবাৰীত আহি পোৱা নাছিলোঁ পলাকবাৰীত আহি কিন্তু এবাৰ বহুত ভাল হৈছে প্ৰথম চাইছোঁ কিন্তু বহুত ভাল লাগিছে ডাঙৰ হয় ঠাইখিনি আৰু যিখিনি বস্তু মানে আমি বিচাৰোঁ ৰাগ হিচাপে যিখিনি বস্তু চাব বিচাৰোঁ বা কিনিব বিচাৰোঁ ইয়াতে গোটেইখিনি পোৱা যায় এইবিলাক হৈছে মিঠাই দোকান বিভিন্ন ধৰণৰ মিঠাই ইয়াতে সুস্বাদু মিঠাইবিলাক পাব আৰু আছে আগৰদৰে এইবাৰ আমি জিলাপি টেষ্ট কৰিম পলাকবাৰীৰ ৰাসৰ জিলাপি কেনেকুৱা বা বিৰাট গৰম নদীয়ে কেনেকুৱা জিলাপি কেনেকুৱা বহুনাটি পুনৰ দিছোঁ আমাৰ গৰম ভট্টাপাৰাৰ ৰাণী চাপৰি শ্ৰী শ্ৰী মা মনসা মন্দিৰৰ নৱ নিৰ্মিত মণিকূট আৰু মা মনসা দেৱীৰ প্ৰতিমা নতুনকৈ প্ৰতিষ্ঠা কৰা চালোঁ বঢ়িয়া না এতিয়া কিবা খাবলৈ সোমাইছোঁ এই এখন হোটেলত এই ভৱেনে পিছফালে খাই আছে ভাত খাইছে দুজন মানে ভাত খাইছে আৰু আমিও খাম বেলেগ বেলেগ এইটো গছ খাই আছে দিও তো ইয়াতে গোটেইখিনি খাই উঠি আমি যাত্ৰা কৰিম উভতিম আৰু ঘৰলৈ খাই উঠি আপোনালোকক লগ পাই আছোঁ ভিডিঅ' কৰিম অলপ আমি খানা খালোঁ বিৰাট ধুনীয়া হৈছে পুৰণি হোটেল এখন লক্ষ্মী হোটেল পুৰণি হোটেল 80 বছৰৰো বেছি হৈছে বহুত পুৰণি হোটেল খানা ধুনীয়া বনাইছে যিয়ে যি খাইছে গোটেইখিনি ভালে পাইছে অমিতৰ চাওমিন খাইছে ভাল পাইছে ভেজ চাওমিন ই ভাত খাইছে মই চিকেন পৰঠা খাইছোঁ বিৰাট ধুনীয়া হৈছে মজা লাগিছে খাই খানাটো পুৰণি হোটেল মানে কোৱালিটিটো আছে বস্তুখিনি খাই বিৰাট ভাল হৈছে আৰু অলপ ৰাখাম কাৰ্যসূচী আমি আগবঢ়াম সাংস্কৃতিক কাৰ্যসূচী আছে এই কাৰ্যসূচীসমূহ আপোনালোকে যোগাযোগ কৰিবলৈ আমি অনুৰোধ কৰিছোঁ ৰাস চাইছে আমি এতিয়া গাড়ী যাৰ ঘৰত থৈছিলোঁ সিহঁতৰ ঘৰ আহি পালোঁ আমি এতিয়া ঘৰলৈ উভতি যাম তো ৰাস চাই বহুত ভাল লাগিল গোটেইকেইজন ঘূৰি আহিলোঁ এতিয়া আমি ঘৰলৈ যাম আৰু গাড়ীখন ইয়াত থোৱা আছে মোটামুটি 1.5 ঘণ্টামান লাগিব গৈ পোৱালৈ আপোনাৰ ভিডিঅ'টো চাব কিবা কিবি মানে অজানিতে থাকি যাব পাৰে মই নেদেখাব পাৰোঁ যিখিনি পাইছোঁ মোটামুটি দেখাইছোঁৱে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব ধন্যবাদ